পিছত আপোনালোকৰ বাতাবৰণ অলপ সলনি হৈছে BPFৰ প্ৰতি মানুহৰ আগ্ৰহ আছে কি ক'ব নাই একচুৱেলি এইটো চাওক এইটো যোৱাকালি বুলি নহয় আজি কেইবা মাহ ধৰি ব্ৰিটিছ অঞ্চলৰ ৰাইজে মনে মনে থিৰাং কৰিছে যে প্ৰমোদ বড়োৰ নেতৃত্বত BJP আৰু UPPL দলে 2020 চনত ৰাইজক দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে কোনো এটা প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে বৰঞ্চ ব্ৰিটিছ অঞ্চলৰ ৰাইজক যে ঠগিলে আজি দিলীপ শইকীয়া ডাঙৰীয়াই ট্ৰাইবেল বেল এণ্ড ব্লক আৰু শিক্ষাৰ কথাবিলাক কৈ মানুহবিলাকক ভাবুকি দিছে BTCত BJPয়ে চৰকাৰ গঠন কৰিলে সংখ্যালঘুসকলক ইয়াৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে এটা ভাবুকি দিছে আৰু প্ৰমোদ বড়োৰ নিষ্কৰ্মতাই তেওঁলোকে একো কাম কৰিব নোৱাৰা কাৰণেই ৰাইজে ইতিমধ্যে মনে মনে সিদ্ধান্ত লৈছে BPF ভোট দিবৰ কাৰণে BJP দলে বা UPPL দলে যিমান সভা সমিতি গাইছে 3000 4000 মানুহ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো সভাত 4500ৰ ওপৰত মানুহ হোৱা নাই আৰু এই যে মানুহবিলাক হৈছে দুটা তিনিটা সমষ্টিৰ মানুহ BTCৰ বাহিৰৰ মানুহ বাছেৰে আনি 200-500 টকাৰ বিনিময়ত জমা কৰা মানুহ আৰু BPFৰ সভা সমিতিত স্বতঃস্ফূৰ্তভাৱে কোনো ধৰণৰ মাননি নোলোৱাকৈ নিজৰ গাড়ীৰ ধন খৰচ কৰি মুকলি মন লৈ হাজাৰ হাজাৰ মানুহ হাগ্ৰামা মহিলাৰ সভাখিনি সমিতিত ওলাই আহিছে এইটোৱে সূচাইছে যে এইবাৰ BPFৰ নেতৃত্বত হাগ্ৰামা মহিলাৰ নেতৃত্বত একক সংখ্যাগৰিষ্ঠতাৰে BTC চৰকাৰ হ'ব ইয়াত কোনো সন্দেহ নাই প্ৰিয়া বসুমতীৰ চাওক প্ৰিয়া বসুমতীৰ যি বিদায়ে হত্যা কৰিছিল ইতিমধ্যে যি বিদায়ে নিজে স্বীকাৰ কৰিছে সেই পৰিয়ালত গৈ যে ৰঞ্জিত বসুমতীৰ ওৰফে ফেৰেংগাৰ নিৰ্দেশত হত্যা কৰা বুলি আৰু প্ৰিয়া বসুমতীৰ পৰিয়ালে ইতিমধ্যে গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ত শপতনামা দিছে তাৰ উচিত বিচাৰ গতিকে মই ন্যায়ালয়ৰ মাধ্যমেৰে ইয়াৰ উচিত তদন্ত হওক আৰু দুখীয়ে শাস্তি পাওক সেইটো আমি বিচাৰিছোঁ আপোনালোকৰ সভাপতি ঘোষণা কৰিছে 2005 নাম থকা নাই একচুৱেলি এইটো আমাৰ BPF দলৰ সিদ্ধান্ত যে 2003 চনৰ পূৰ্বে যিহেতু BTC চুক্তিত সন্নিৱিষ্ট হৈ আছে যে যিদিনাখন BTC চুক্তি হৈছিলে তাৰ পূৰ্বে BTC অঞ্চলত থকা যিমান জাতি জনগোষ্ঠীৰ মানুহ তেওঁলোক BTC স্থায়ী নাগৰিক আমি দলে সিদ্ধান্ত লৈছোঁ যে 2005 চনৰ যিটো ভোটাৰ লিষ্ট সেই ভোটাৰ লিষ্টত যিসকল পৰিয়ালৰ নাম আছে তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ সতি সম্পত্তিয়ে য'ত যেনেকৈ বসবাস কৰিছে যাৰ য'ত দখলসত্ব মাটি ঠিক তেনেকৈ মাটি পাট্টা দিয়া হ'ব বুলি আমাৰ দলে সিদ্ধান্ত লৈছে চাওক আমাৰ যিটো বেল্ট এণ্ড ব্লকবিলাকৰ এটা ক্ৰাইটেৰিয়া আছে যে ৰিজাৰ্ভেশ্যন ফৰ ST and SC কমিউনিটিৰ কাৰণে এইটো আমাৰ ইয়াতে সৰ্বাধিক মানুহ SC কমিউনিটিৰ মানুহ SC কমিউনিটিৰ মানুহক ইয়াতে পাট্টা দিবৰ কাৰণে আমাৰ কোনো সুবিধা নাই ট্ৰাইবেল মানুহখিনিক ইয়াতে পাট্টা দিবৰ কাৰণে কোনো সুবিধা নাই এই ধৰণৰ কোনো বাধা বিঘিনিয়ে ইয়াত কোনো প্ৰভাৱ নপৰে আমি ট্ৰাইবেল বেল এণ্ড ব্লক 6 শিডিউল প্ৰভিজন BTC চুক্তি এই গোটেইবিলাক ন্যায়ালয় হাইকোৰ্ট মানে আমাৰ যিটো লোকসভা ৰাজ্যসভাৰ মজিয়াত হোৱা চুক্তি BTC চুক্তি ইয়াৰ আধাৰত BTC অঞ্চলত বসবাস কৰা মানুহখিনিক পাট্টা দিয়া হ'ব ইয়াত কোনো দ্বিমত নাই